Hello everyone, মই পনিতাই মোৰ চেনেল হেপাহৰ পত্ৰ অন্যতা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই লৈ আহিছো এটা ৰেচিপি যি সকলে মাছ মাংস নাখায় তেওঁলোকে সুন্দৰকৈ বনাই খাব পাৰিব আৰু যি সকলে খায় তেওঁলোকেও খাব পাৰিব। এতিয়া মই আপোনালোকক ভিডিওটো আৰম্ভ কৰাৰ আগতে প্ৰথমে এটা ৰিকুৱেষ্ট কৰিছো যি সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লয় আৰু লগতে থকা বেল বুটামটো প্ৰেছ কৰিব যাতে মই দিয়া ভিডিওবোৰৰ আপডেট আপোনালোকে ফাৰ্ষ্টত পায়। এতিয়া বলক তেন্তে মই ভিডিওটো আৰম্ভ কৰো। আজি ৰেচিপিটো বনাবলৈ লাগিব এটা পিয়াজ, এটুকুৰ আদা, 3 ফুটা নহৰু, দুটা বিলাহী, দুটা শুকান জলকীয়া আৰু অকণমান নেমু আৰু দুখিলা তেজপাত। এতিয়া মই এইখিনি 1 কাপ সয়াবিন লৈছো। এতিয়া এই বাটিটোত মই সয়াবিনখিনি ইয়াতে দি দিছো। পানী এড কৰিছো। ইয়াতে মই অকণমান নেমু চেপি দিম। পিটিবৰ কাৰণে মই 20 মিনিট সময় এৰি দিম। তাৰ পিছত মই কি কৰো আপোনালোকে এতিয়া পিয়াজখিনি দি দিম। এয়া আদাখিনি দি দিলো, নহৰু, কেঁচা জলকীয়া, এই গোটেইখিনি মই এটা পেষ্ট বনাই লম আৰু বিলাহী দুটা এক্সট্ৰাকে পেষ্ট বনাম। মই এতিয়া সয়াবিনখিনি চেপি লম। বিলাহী পেষ্টটো মই কৰি ললো আৰু এইখিনি মছলাৰ পেষ্টটো বনাই ললো। এতিয়া মই কি কৰো আপোনালোকে চাই। সৰু আলু মই সৰু সৰুকৈ কাটি লৈছো, এয়া সিজাই লৈছিলো। এতিয়া মই এইখিনি তেলত ভাজি লম। তেলখিনি গৰম হৈছে। এতিয়া মই তেলত এইখিনি অকণমান ৰঙা হোৱাকৈ ভাজি ল'ম। এতিয়া কেৰাহীৰ পৰা নমাই ল'ম। সয়াবিনখিনি মই ইয়াতে দি দিছোঁ। গোটেইখিনি ফ্ৰাই কৰি ল'ম ভালদৰে। তেলত ভালদৰে ফ্ৰাই কৰি ল'ম গোটেইখিনি। মোৰ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই কেৰাহী পানী হৈ আছে, মই তাতেই দিম দুখিলা তেজপাত, দেখিছোঁ জিৰা, গোটা জিৰা তাৰে কেইটামান দিছোঁ। দুটা শুকান জলকীয়া, লৰাই ল'ম। এতিয়া মই জিৰাকেইটা প্ৰায় ৰঙচুৱা হৈছিল। বটি থোৱা এই পেষ্টটো ইয়াতে দি দিম। ইয়াতে দিম এতিয়া মই বটি থোৱা বিলাহী পেষ্টটো মই ইয়াতে দি দিছোঁ। এইখিনি ধুনীয়াকৈ লৰাই ল'ম। মছলাটো প্ৰায় ভাজ খাইছে। ইয়াতে মই আলুখিনি দি দিছোঁ, ভাজি থোৱা আলুখিনি দি দিছোঁ। হালধি পাউডাৰ, ভাজি থোৱা সয়াবিনখিনি দি দিছোঁ ইয়াতে। সোৱাদ অনুসৰি নিমখ আন্দাজ মতে, ইয়াতে এড কৰিছোঁ অকণমান গৰম মছলা। প্ৰায় ভাজা হৈছে। এতিয়া মই ইয়াতে দিম
ইয়াতে দিম অকণমান গৰম পানী অকণমান উতলিবলৈ দিম চাওক মোৰ চয়াবিনৰ কাৰী ৰেডি হৈ গ'ল মই এতিয়া গেছটো অফ কৰি দিম দেখিছেনে কিমান ধুনীয়া হৈছে আপোনালোকে বনাই খাবচোন এনেকৈ এদিন যদি আজি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু নতুন ভিডিঅ'লৈ মই আপোনালোকৰ আগত উপস্থিত হ'ম আজিলৈ বাই বাই